হে ভগৱান, মই গাভৰু ছোৱালীজনীৰ হাতত তুমি এই শিশুটো দিলা। মই কি কৰিম প্ৰভু? কোনেনো ৰাস্তাৰ কাষতে ইমান কোমলীয়া যেন ল'ৰা পোৱালিটো পেলাই থৈ গ'ল। মানুহ ইমান নিৰ্দয় হ'ব পাৰেনে? মই হ'লো গাভৰু ছোৱালী, 1 মাহ পিছত মোৰ বিয়া। মই কেনেকৈ এতিয়া কেঁচুৱাটো চম্ভালিম? কোনে বুজিব মোৰ কথা? কোনে তাক ৰাখিব? যাৰ তাৰ হাতত দিবও নোৱাৰো। আকৌ অনাদৰে কৰে কিজানি পাই ইমান মৰম লগা পোৱালিটো। তোমাৰ চৰিত্ৰ মানে এয়াহে? তোমাৰ মানে বেলেগৰ ফালৰ সন্তানো আছে, কিন্তু মোক মিছা মিছা কথা কৈ তুমি মোৰ লগত বিয়াত বহিব আহিছা মোৰ সম্পত্তি দেখি। তুমি এইবোৰ কি কৈছা পাঞ্জল? তুমি মোক কিয় এনেকৈ বদনাম দিছা? মই বিয়াৰ কাৰণে বজাৰ কেইটামান কৰিবলৈ গাড়ীত উঠিবলৈ আহি আছিলো, তেনেকুৱাতে এই ল'ৰা কেঁচুৱাটো সেই জংঘলৰ ফালে কান্দি আছে। মই গৈ বুটলি আনিলো, ইফালে সিফালে চালো, কোনো নাই। জানানে তুমি কি কথা ক'বলৈ আহিছা? মই বাৰু কাৰ ফালৰ সন্তান জন্ম দিম? কি কথা কোৱা বাৰু তুমি? মনে মনে থাকা। মই নাৰী জাতিটোত বিশ্বাস নকৰো। এনেই নকয় নাৰী মহিমাময় বুলি। মোৰ লগত বিয়া হোৱাৰ সপোন দেখে, টকা পইচা দেখিছে যে, তাৰপিছত চাগে সেইটো কৰ বেয়া সঁচ এইটো লৈ আহিছে, আহি পেলাই এইটো মূৰ্তিটো লমাবলৈ চাইছে। প্ৰাঞ্জল, তুমি বিশ্বাস কৰা, এই দেৱশিশুটো মোৰ নহয়, কোনোবাই পেলাই থৈ গৈছে ৰাস্তাত। কিয় বিশ্বাস কৰিম মই? কিয় বিশ্বাস কৰিম? তোমাক অনুৰোধ কৰিছো প্ৰাঞ্জল, তুমি মোক বিয়া নাপাতা নাই, কিন্তু মোক গাভৰু অৱস্থাতে এই বদনাম নিদিবা। তোমাক মই ভৰিত ধৰিছো। বদনাম নিদিবা? এতিয়াই মই বিয়া কেঞ্চেল কৰিম। তোমাক মই বহুত ভাল পাইছিলো, বুজি পাইছা? তোমাক মই দুখীয়া ঘৰৰ ছোৱালী বুলি অনাদৰ কৰা নাছিলো, কিন্তু তুমি মোৰ ভাল পোৱা প্ৰতাৰিত কৰিলা। প্ৰাঞ্জল, তুমি এইবোৰ কি কৈছা? প্ৰাঞ্জল, তুমি এনেকে নকবা। দুখীয়া ঘৰৰ ছোৱালী বুলিও মোৰ ডাঙৰ চাকৰি আছে যদিও দে বোলো, মোৰ আছে যেতিয়া হৈ যাব। কিন্তু তুমি হ'ব, মই চব চেছ কৰিছো আজি তোমাৰ লগত। যোৱা, তুমি তোমাৰ এই অবৈধ সন্তান লৈ থাকা। চোৱা প্ৰাঞ্জল, বহুত হৈ গ'ল, আৰু নহ'ব। ঠিক আছে, যোৱা। য'ত বিশ্বাস নাই তাত ভাল পোৱা থাকিব নোৱাৰে। যোৱা। নাকান্দিবি ৰ, মই ক'ৰবাত গাখীৰৰ ব্যৱস্থা কৰোঁ। হেৰি শুনিছে, ননদজনীক ধনী ঘৰলৈ বিয়া দিব ওলাইছো নহয়। এতিয়া আমাৰ সুখ হ'ব দিয়ক। যোৰা ইমান টকা আছে, আমাকো চাগে নিদিয়াকে থাকিবনে? তুমিও যে কি ভাবা? মাক দেউতাক নাইকিয়া হিচাপে আমি ককায়েক বৈ খালে পঢ়াই শুনাই বিয়া বাৰু দিয়াটো আমাৰ দায়িত্ব। সেই বুলি আকৌ ধনী ঘৰত বিয়া দিছো জোঁৱাই আমাক চাব, এইবোৰ নাভাবিবা পাই। মই জীয়াই আছো নহয়, মইতো তোমাক যিমানখিনি লাগে দিয়ে আছো ন, আৰুনো কি লাগে তোমাক? হ'ব আৰু ঘৰটো ভাঙা চিঙা বনাম নহয় লাহে লাহে, অনুদানৰ ঘৰটো পালে। আপোনাৰ কথা কৈ একো লাভ নাই। বেছি মহান দেখাই থাকোতে আপোনাৰ জীৱনটো গ'লগে। ঘৰ দুৱাৰটো বনাবই নোৱাৰিলো, গাড়ী চাড়ী এখনতো নাই, ভাল মোবাইল এটাও নাই। ননদজনী বুলি ভাল ঘৰ এখনত বিয়া দিছো, পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলো বুলি কিবা এটা সহায় পাম। একেবাৰে গোটেইটো যুধিষ্ঠিৰ ধৰ্মৰ যুধিষ্ঠিৰ, একেবাৰে ঠক। তুমিনো কিয় এনেকে কৈছা বাৰু? আমাৰ কি আত্মসন্মান নাই নেকি? আমি ভনীজনী জোঁৱায়েকৰ পৰা আমি কিবা পইচা পাতি খুজিম, কেতিয়াবা কিবা এটা মৰমত উপহাৰ হিচাপে দিছে, ল'ম, আমিও দিম তেওঁ। কিন্তু হ'ল বুলি আৰু আমি আৰু সেই বুলি সেইটো সপোন দেখি থাকিলে নহ'ব নহয়। ভনী জোঁৱাই টকাত আমি এছ কৰিম বুলি যোৱা এইবিলাক কথা কৈ নাথাকিবা। যোৱা, নিজৰ কাম কৰা, ময়ো যাওঁ কামলৈ। আপোনাৰ এনেকে দিনকেইটা যাব, বুজিছে? হ'ব দিয়ক। দাদা, বৌ, প্ৰাঞ্জলে মোৰ লগত বিয়াখন ভাঙি দিলে, কাৰণ মই এই সন্তানটো ৰাস্তাতে পৰি থকা পাই বুটলি লৈছিলো। জানো কোনে এৰি গ'ল, আৰু প্ৰাঞ্জলে সন্দেহ কৰিলে যে এইটো মোৰ সন্তান, অবৈধ কাৰোবাৰ। চালা কুলক্ষণী, জন্ম হয়তো মা দেউতাৰ মূৰটো খালিয়ে, এতিয়া ইমান ভাল ধনী ল'ৰাটো হাতৰ পৰা ওলাই পঠালি। এইবিলাক জাবৰবোৰ ক'ৰ পৰা বুটলি পেলাই তই বিয়াখন ভাঙিলি? আইঅ চাওঁ, ইমান মৰম লগা পোৱালিটো পাই কোনে এৰি থৈ গ'ল? ঠকে আপোনাৰ কাম নাই আৰু। কি ঠিক, কিজানি প্ৰাঞ্জলে সঁচাই কৈছে। কাৰ বা পোৱালি তাই নেকি, কোনেনো জানে? ৰূপালী, তুমি এইবোৰ কি কথা কৈছা? হ'ব, ভনীয়েকৰ ফালে মাত দিব নালাগে। বৌ, তুমিতো এগৰাকী নাৰী, তুমিতো মোৰ কণ্ডিশ্যনটো বুজা। মই বজাৰ কৰিবৰ কাৰণে টেম্পুত উঠিবলৈহে গৈছিলো গাড়ী ষ্টেণ্ডত। তেতিয়াই মই ল'ৰাটো দেখিলো, কান্দি আছে জংঘলত। ইফালে সিফালে চালো, কোনো নাই। এতিয়া পুলিচত দিবও ভয় লাগে। কি ঠিক, কোনে বা কাৰ বাচ্চাটোৰ লগত কি বা অনাদৰি কৰে নেকি? এতিয়া মানে এই বেলেগৰ আপদবিলাক তই চপাই ল'বি, হয়নে নহয়? নিজৰ মূৰটোতো খালিয়ে, আমাৰো ইমান বিয়া বুলি খৰচ কৰোৱালি। হেৰা, ৰ'বাচোন, তুমি তাইৰ পৰিস্থিতিটো বুজা। তুমি নিজে কোৱাচোন, এটা শিশুৱে যদি এনেকে কান্দি থাকে নৱজাতকে, তুমি বাৰু পাৰিবানে এৰি থৈ আহিবলৈ? পাৰিম, মোৰ স্বাৰ্থৰ কাৰণে মই পাৰিম। ৰূপালী, হয় দিয়া, বুজিছা? সেইকাৰণে চাগে ভগৱানে আমাক সন্তান নিদিলে। ভগৱান, মোৰ মানুহটোৱে মোক কেনেকে কৈছে যা। তাৰমানে আপুনি মোক বাজি বুলি হাঁহিছে। চোৱা, তুমি নিজে ক'বলৈ বাধ্য কৰিছা। তুমি নিজে ভাবাচোন, এটা অকণমানি শিশু পৃথিৱীখন দেখাই নাই ভালকে, সেই শিশুটোক বাৰু তাই জংঘলত পেলাই থৈ আহিবলৈ পাইনে কোৱাচোন তুমি? সেইবুলি আপুনি মোক তেনেকে ক'ব লাগেনে? কমতো, কিয় নকম? বৌ, তোমাক মই ভৰিত ধৰিছো, তুমি বুজিবলৈ চেষ্টা কৰাচোন। ক'ত যাম নহ'লে এতিয়া মই পোৱালিটো লৈ? ক'তো যাব নালাগে ভণ্টি। হ'ব, সি যদি তোৰ নুবুজিলে হ'ব, বোলে আৰু বহুত ল'ৰা পাম। পঢ়া শুনা ছোৱালী তই, কি নাই তোৰ? দুখীয়া হ'ব পাৰো, চব আছে আমাৰ। হ'ব, এতিয়া এই ল'ৰাটো আমাৰ ঘৰতে আমি ডাঙৰ কৰিম, আমাৰ সন্তানৰ নিচিনা ডাঙৰ কৰিম, তই চিন্তা নকৰিবি।
হেৰি মোৰ ভুল হ'ল দিয়ক, ক্ষমা কৰিব। ময়ো সন্তানটো নিজৰ বুলি আঁকোৱালি ল'ম দিয়ক। মই মনত বৰ জাবৰ পুহি আছিলোঁ, ভাবিছিলোঁ যে নিজৰবোৰহে নিজৰ, আচলতে তেনেকুৱা নহয়, লোকৰবোৰো নিজৰ হ'ব পাৰে। শুনা ৰূপালী, তুমি যে দেৰিকৈ হ'লেও বুজিলা তাৰ কাৰণে মই ভাল পাইছোঁ। চাওঁ মাইনা, দেচোন মই লওঁ কেঁচুৱাটো। আয়ো মোৰ গোসাঁইটো, আজিৰ পৰা তয়ে মোৰ সন্তান দে, আৰু এজনী তোৰ পেহী, মই তোৰ মা, এয়া তোৰ দেউতা। ধন্যবাদ বৌ, তুমি যে মোক বুজিলা। আজিৰ পৰা আমি 4জন সদস্য হ'লো। বিয়া আৰু হ'ব দিয়া বৌ। আৰু এটা কথা, মই স্কুল এখনত চাকৰি এটা পাইছোঁ, কেৰাণীৰ চাকৰি। প্ৰাইভেটে হয়, কিন্তু 15,000 টকাকৈ দিব বোলে বৌ। BA পাছ কাৰণে সেইটো সুবিধা দিছে। এতিয়া আমাৰ ঘৰৰ দুখবোৰো নাইকিয়া হ'ব দিয়া বৌ। এই বছৰতে যে বিয়া হ'ব লাগিব বুলি কথা নাই নহয়। মোৰ 23 বছৰ হৈছেহে, 25 বছৰ মানতে বিয়া হ'ম দিয়া। এতিয়া মই ঘৰখন অকণমান ধৰিব খুজিছোঁ বৌ। মাজনী, তই ইমান চিন্তা কৰ, তোক ভগৱানে মংগল কৰক দে।